স্বাগতম বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম অসম হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? অপশ্যন নম্বৰ ক ৰাল্ফ ফিটজ। পুৰুষোত্তম বিদ্যা বাগিচা সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? পুৰুষোত্তম বিদ্যা বাগিচা সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম হ'ল ৰত্নমালা ব্যাকৰণ। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? (1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্য দ্বিখণ্ডিত হৈছিল। কাছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? কাছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক আছিল। কাছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ কছাৰীসকলৰ শেষ ৰজা আছিল। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ডিমাপুৰ কছাৰীসকলৰ প্ৰথম ৰাজধানী আছিল। বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী বাল্মীকি ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? বিচাৰপতিকা চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন আছিল। যশোনাৰায়ণৰ আন এটা নাম কি আছিল? যশোনাৰায়ণৰ আন এটা নাম শত্ৰুদমন। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? (1523 চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল। চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল? শদিয়া চুতীয়াসকলৰ ৰাজধানী আছিল। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰ্তাজন কোন আছিল?
শংকৰদেৱ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতাজন আছিল। আহোমসকল অসমলৈ অহাৰ আগত ক'ত বাস কৰিছিল? মাওলুং ৰাজ্যত আহোমসকল অসমলৈ অহাৰ আগত বাস কৰিছিল। ৰামানন্দৰ প্ৰধান শিষ্য কোন আছিল? কবিৰ ৰামানন্দৰ প্ৰধান শিষ্য আছিল। কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? চুহুংমুহুঙে শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল। শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? নৰনাৰায়ণে শংকৰদেৱক ধৰ্ম প্ৰচাৰত সহায় কৰিছিল। নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? শিৱ নৱবৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা আছিল। বৰ্তমান মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ কি? সত্ৰসমূহ মহাপুৰুষীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। মহাবীৰৰ আন এটা নাম কি আছিল? কেভলিন মহাবীৰৰ আন এটা নাম আছিল। বুদ্ধদেৱে প্ৰথমে ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? সাৰনাথত বুদ্ধদেৱে প্ৰথম ধৰ্মবাণী প্ৰচাৰ কৰিছিল।